हेलो एवरीवन की खबर आशा करो সকলো ভালেই আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া দুপৰীয়া 12টা মান বাজিছে আমি ওলাই আছো ঘৰলৈ যাবলৈ তৎক্ষণাতে মানে ঘৰলৈ যাবলগীয়া হ'ল আমি দুজনী যামগে ট্ৰেইনত ছোৱালী শুই আছে আকৌ ৰাতিপুৱা মানে আজি অকণমান কামো আছিল ছোৱালী স্কুলৰ ল'ৰা-ছোৱালীকেইটাক অকণমান পখাত খুৱাইছিলোঁ মানে তাৰপাছত স্কুলৰ পৰা আহিলোগে আহি এতিয়া কাম বনবিলাক কৰি মেলি আজৰি হ'লো ৰাতিকে ফোন কৰিছে মানে তৎক্ষণাতে যাবলগীয়া হৈ গ'ল ইফালে ছোৱালী অকণমান শুই লৈছে দেউতাকে থৈ আহিবগৈ ষ্টেচনত আমি ট্ৰেইনতে যাম তাকে ওলাই আছোঁ বহি আছোঁ ট্ৰেইন 1টামান বজাত আছে নেকি এতিয়া 12টা বাজি গ'ল আৰু আহিব তাৰপাছতে গৈ থাকোঁ বোলক আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু চাই জনাব কেনেকুৱা পায় বোলক তেতিয়াহ'লে আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ ষ্টেচন পালোহি আহি বহি আছোঁ থ'বলৈ পাই গ'লহি এজনী ছোৱালী উঠাই আনিছোঁ এজনী শুই আছিলে ট্ৰেইন আহিবলৈ আৰু আছে 20 মিনিটমান আছে ন বেছি লেট হৈছে বোলে আজি ট্ৰেইন অকণমান তাকে বহি আছোঁ উঠিলোঁ আমি ট্ৰেইনত আহি আছোঁ এইফালে দৰ্জামুখখন আছে তাৰপিছত দৰ্জামুখলৈ যায় মই বোলো দৰ্জামুখত নাযায় নহয় ল'ৰাবিলাক কি কাৰণে যায় হাৰমতি পালোহি আহি হাৰমতিত সদায় চিংৰা খাওঁ চিংৰা খাবলৈ বহুত ভাল লাগে আজি খোৱা নাই কিয় অহা নাই যে মিছ কৰিছোঁ খাবলৈ নাপালোঁ অকলে মানে নামি যাবলৈ ভাল নালাগে এতিয়া আকৌ গাড়ীত যাব লাগিব গৈ পায় ঘৰ আহি পালোহি পাই আকৌ এঠাইলৈ যাবলৈ ওলাইছোঁ মানে যিটো কামত আহিলোঁ তৎক্ষণাতে তালৈ যাবলৈ ওলাইছোঁ মা আৰু মই ছোৱালীও যাব টমটমত যাব লাগিব ইয়াত টমটম এখন মাতি দিছোঁ তাকে গৈ থাকোঁ কাম হয়নে নাইনে নাজানো আৰু টমটমত আহি আছোঁ এফালে যাওঁ আমি আমাৰ ছোৱালী মিমি কাকা আহিছে কাম নহ'লে আজি আকৌ ওলাইছোঁ এতিয়া যাবলৈ মা যাব আৰু ছোৱালী সৈতে যাওঁ মানে ইমান ৰ'দ দিছে এতিয়া 1টামান বাজিলে কিন্তু উপায় নাই যাবই লাগিব ওচৰতে মামা ঘৰ আছে তাতো সোমাব লাগিব গৈ থাকোঁ যিটো কামত আহিছিলোঁ সেইটো কাম হ'ল বাৰু আৰু এতিয়া মামা ঘৰত সোমাইছোঁ এইফালে মামীয়ে আমালৈ খাবৰ বাবে যোগাৰ কৰি আছে আৰু ইহঁত দুজনীয়ে নাচি আছে Pwede ko masako. Hindi, dami ka. Sispon ko. लकड़ी की काठी
আজি নেক্সট দিনাখন হয় কালি যে দেখুৱাইছিলোঁ মাছকেইটাত মাছৰ লগতে কেঁকুৰা এটা পাইছিলে কেঁকুৰাটো জুইত পুৰিছোঁ বহুত দিন হ'ল কেঁকুৰা চাটনি খোৱা নাই ভাবিছোঁ আজি কেঁকুৰা চাটনি বনাম এতিয়া জুইত কেঁকুৰাটো দি লওঁ আৰু চাটনিৰ কাৰণে বস্তুখিনি যোগাৰ কৰি লওঁ কি কি লাগিব বাৰীতে আছে চিঙি মেলি লওঁ আৰু এয়া ঘৰৰ জলকীয়া পকি আছে বীজ জলকীয়া আৰু আছে এইখিনিতে এজোপা আদাজোপা মানে কেনেকুৱা আম গোন্ধাই এইটো চাটনি খাবলৈ মানে খুব ধুনীয়া গোন্ধটো বহুত ধুনীয়া মই কাটি লওঁ ৰ'ব তাৰ পাছত দেখুৱাই আছোঁ কেনেকুৱা আদাৰ নিচিনাই কিন্তু গোন্ধটো অলপ আম গোন্ধাই তাৰপিছতে লাগিব এখন মানে গোটেই জংঘল হৈ আছে ধনিয়া আৰু লাগিব মচন্দৰীটো কিছুমানে বেয়া পায় কিন্তু মই আগতে বেয়া পাইছিলোঁ ইয়াতে আহি মানে মাহঁতে কৈ থাকে ভাল বস্তুবিলাক নাখাওঁ তাৰপাছতে তেতিয়াৰ পৰা খাবলৈ মানে অলপ চাটনিত দি এটা দুটা পাত দি মানে অভ্যাস কৰিছোঁ আৰু খাবলৈ পাতজাতীয় শাকজাতীয় বস্তুবিলাক খোৱাটো যিহেতু ভাল আজিকালিতো আৰু চব বস্তু সাৰ দিয়াই হয় সেইকাৰণে ঘৰত থকা বস্তু কিপত বেয়া পালেও মানে খাবলৈ শিকিছোঁ ধনিয়া পাত আৰু কেইটামান লৈ লওঁ আৰু চাব দেই ঘৰৰ জৰা টেঙা লাগি আছে গোটেই মানে তলত পৰি গেলি গৈছে খাবলৈ মানুহ নাই কালি খাম বুলি ভাবিলোঁ ইফালে গ'লোঁ আকৌ আজিও মানে এফালে যাবলগীয়া আছে খাবলৈ সময় নিমিলিব চাগে এইফালে চাওকচোন কেনেকুৱা পৰি মানে গোটেই গেলি গৈছে এয়া এইখিনি যোগাৰ কৰি হৈ গ'ল মোৰ পাত দিছোঁ আৰু নৰ্মেল যিটো আদা আমি সদায় ব্যৱহাৰ কৰোঁ তাৰ আদা অকণমান দিব লাগিব মোৰ ধুবলৈ আছে বাৰু সেয়াই আৰু এয়া দিছোঁ মচন্দৰী দিছোঁ জলকীয়া দিম নহৰু 3 ফুটা দিছোঁ আৰু আম আদাটো দিছোঁ ইফালে মান ধনিয়া দিছোঁ সেয়াই এতিয়া কেঁকুৰাটো ভালকৈ গুচাই মেলি ল'ব লাগিব চাফা কৰি পাছতে মিক্সিত দিয়ে পটাত পিছে খুন্দনাত খুন্দে নিজৰ কথা আৰু সুবিধা অনুযায়ী এতিয়া কেঁকুৰাজনী চাফা কৰি লওঁ এয়া কেঁকুৰাজনী সিজি গ'ল ধুনীয়াকৈ এতিয়া গুচাই ল'ব লাগিব ধুনীয়াকৈ চাফা কৰি পেলাই দিব লাগিব সেইখিনিহে এখন এতিয়া পিচি লওঁ পিছাটো আৰু নেদেখাওঁ এনেকৈ পিছে পিচিব আৰু যিহৰ মিক্সিত দিয়ে মানে খুন্দনাত পতাত যিহৰ পিছে ইফালে আমাৰ হাঁহকেইজনী চিঞৰি আছে দেই এয়া চাটনি আমাৰ ৰেডি হৈ গ'ল বহুত দিনৰ মূৰত খাম মানে মই অকণমান টেষ্ট কৰি লৈ খাবলৈ ভাল হৈছে যিসকলে কেঁকুৰাৰ চাটনি খাই ভাল পায় এনেদৰে বনাই খাই চাবচোন আৰু আপোনালোকে কেনেদৰে খাই সেয়া জনাব আজি পেহী ঘৰলৈ আহিছোঁ পেহী আহি আছে আপা আহি আছে তাৰপিছত গাই যাওঁ ভিতৰটো দেখুৱাইছোঁ খাই ভালকৈ থোৱা যাম যাওঁ ভালকৈ গাইখন আহিলে
হেল্ল' এভৰিৱান, আহি আমি পালোহি আজি ভণ্টিৰ ঘৰ। ভণ্টি মানে জেঠাইৰ ছোৱালী। মই বিয়াৰ ভিডিঅ' অকণমান দিছিলোঁ, বেছি নাই বাৰু বিয়াৰ ভিডিঅ' বেছি কৰিব নোৱাৰিলোঁ। তাৰপিছত আজি আহিছোঁ মানে ভণ্টিৰ ঘৰলৈ। অহাই নাই বিয়াৰ পাছৰ পৰা এদিনো। তাইৰ মানে ল'ৰা এটা হ'ল, অহাই নাই মই এদিনো, সেইকাৰণে আজি সুধি পাতিছে। তাৰপিছত মাৰ লগতে মই আহিলোঁ। তাৰপৰা আহোঁতে বাৰ লগত আহিলোঁ গাড়ীত। তাৰপাছত এতিয়া আহি পাই মানে চাহ তাহ খালোঁ, খাই মেলি বহি আছোঁ। ভণ্টি ফুটি খাবলৈ আহিলে আৰু হাই কৈ এতিয়া কিবা এটা কি ক'ম আৰু আপোনালোকৰ চাগে ভালেই। আজি মোৰ ল'ৰাটো এমাহ হ'ল। তাৰপিছতে এই আৰু আশীৰ্বাদ কৰিব ভালে ভালে যাতে ভালকৈ থাকে আৰু ল'ৰাটো। আৰু তাকে বাহিৰত মানে ঘৰৰ মানুহবিলাক চব বহি আছে, মামীহঁত আৰু বাহঁত আছে, জেঠাই আছে। চবকে দেখুৱাওঁ ৰ'ব, ব'লা। এয়া আমাৰ ঘৰৰ মানুহ সকলো বহি আছে হ'লে। বাৰ ল'ৰা লংচেং, এজনী বা কেঁচাটো দেখুৱাই দিছোঁ। কেঁচাটো পোৱালি অকণমানি এমাহ হৈছে। নামটো কি দিলে? পিনাক ৰঞ্জন। এফালে জেঠাই, এফালে মামী, আমাৰ ডাঙৰ মামী, এফালেও মামী, তাৰপাছত এফালে আছে জেঠাই, ভণ্টিৰ মাক জেঠাই ধুনীয়াকৈ দি দিছে হাই। এফালে আমাৰ মা, ভণ্টি, এজনী ছোৱালী, সেয়া বহি আছোঁ গোটেইখনে। বাহিৰত নাম হৈ আছে, বাহিৰত সকলোৱে নাম লৈ আছে ভকতে। আৰু এফালে মানুহ বহি আছে, ৰিচেপশ্যন। এতিয়া খালোঁ প্ৰসাদ আৰু ভাত খালোঁ আমি। এফালে সৰু মামী, মা, বা আৰু মই একেখন টেবুলতে বহি খাইছোঁ আৰু বেলেগেও খাই আছে এইফালে। তাৰপাছতে খাই বৈ আমি ঘৰলৈ যাব লাগিব সোনকালে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ, কেনেকুৱা পালে জনাব।